নমস্কাৰ প্ৰথমতে আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেলৰ অন্যতাৰ ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে কেজুমান হাতে বোৱা মেখেলা চাদৰৰ ডিজাইন লৈ আহিছো। আশা ৰাখিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু শেষত আপোনালোকৰ মতামত জনাব। আৰু এইখিনিতে আপোনালোকলৈ মই এটা সৰু ৰিকুৱেষ্ট যে যদিহে আপোনালোকে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনৰ আপডেটসমূহ পোনপ্ৰথমে আপোনালোকৰ ওচৰলৈ যায়। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আমি চাই লওঁ কাপোৰ কেইযোৰ। এই গোটেই কেইযোৰ কাপোৰে হাতে বোৱা কাপোৰ আৰু এই কেইযোৰ তাঁতশালত বোৱা হৈছে। এয়া চাওক ইমান ধুনীয়া কাপোৰ কেইযোৰ। প্ৰথমতে মই আপোনালোকক এনেকৈ এবাৰ দেখাই লৈছোঁ, তাৰ পাছত মই গোটেই কেইযোৰ ভালদৰে খুলি আপোনালোকক দেখাম। এয়া চাওক এযোৰ টচৰ কাপোৰ, কাষৰযোৰ এযোৰ কলাযোৰ মিচিং কাপোৰ আৰু এইযোৰ তাৰ কাষৰযোৰ এযোৰ বোৱা কাপোৰ। প্ৰথমতে মই আপোনালোকক দেখাওঁ এযোৰ টচৰ কাপোৰ। এয়া চাওক এইখন টচ মুগাৰ কাপোৰযোৰৰ মেখেলা হয় আৰু ইয়াৰ ফুলবোৰ চাওকচোন ইমান ধুনীয়া, খুব মিহিকৈ বোৱা হৈছে, খুব মিহি হৈছে। ফুলৰ ডিজাইনটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে এটা স্ক্ৰীনশ্বট ৰাখি থ'ব, পিছত তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আৰু কালাৰকেইটা যে ইমান ধুনীয়াকৈ মিলাইছে, কাপোৰযোৰ খুবেই ধুনীয়া হৈছে। আৰু এই কাপোৰযোৰৰ এখন চাদৰ হয়, চাদৰখনৰ এয়া পাৰিটো এক্সট্ৰাকৈ বৈ ইয়াত লগাই দিয়া হৈছে। আৰু এইটো আঁচলটো চাওক, এয়া মই অকণমান জুম কৰি দেখাইছোঁ। এয়া চাওকচোন ফুলবোৰ, কালাৰটো ইমান ধুনীয়াকৈ মিলাইছে আৰু ইমান মিহি হৈছে। কাপোৰযোৰ পিন্ধিলে কিন্তু খুব ভাল লাগে। কেমেৰাত আপোনালোকে কেনেকুৱা দেখিছে এয়া মই নাজানো, কিন্তু আচলতে কাপোৰযোৰ খুবেই ধুনীয়া, ইমান সুন্দৰ। ইয়াৰ ফুলৰ এয়া চাওক ইমান মিহি হৈছে। তাৰপিছত মই আন এযোৰ কাপোৰ দেখাওঁ। এযোৰ আপোনালোকৰ টচ মুগাৰ কাপোৰ। ইয়াৰ এখন চাদৰ হয় আৰু এই চাদৰখনত মাত্ৰ দুটা কালাৰে কৰিছে। এইখন মেখেলা হয়। এয়া চাওক চাদৰখনত ৰঙা আৰু নীলা দিয়ে কৰা হৈছে। এয়া চাওক আৰু এইখন মেখেলাখনতো টেঙাতে নীলা আৰু ৰঙা একেটা কালাৰে এনেকৈ কৰা হৈছে। এযোৰ খুব ধুনীয়া কাপোৰ। তাৰপাছত দেখাওঁ আন এযোৰ কাপোৰ বোৱা। এইযোৰ হৈছে কলা, এখন মেখেলা হয় আৰু এইখন চাদৰখন নীলা চাদৰখনত ৰঙা, কলা আৰু বগা ফুলৰ এনেকৈ কালাৰ দিয়ে বোৱা হৈছে। আৰু মেখেলাখনত ঠিক তেনেকৈ ইয়াৰ বিপৰীতটো দিছে, মানে তাত নীলা আৰু বগা দিছে। এয়া চাওক মেখেলাখনত নীলা আৰু বগা দিছে। এযোৰ খুব ধুনীয়া। তাৰপিছত আন এযোৰ দেখাওঁ। এযোৰ সকলোৱে চিনি পায়েই, এযোৰ মিচিং বোৱা কাপোৰ। সঁচাই মিচিঙৰ ফুলৰ চানেকি খুবেই ধুনীয়া। এয়া চাওকচোন, অকণমান ওচৰলৈ দেখাইছোঁ আপোনালোকক। এয়া চাওক কালাৰকেইটাও ইমান ধুনীয়াকৈ মিলাই দিয়ে, পিন্ধিলে যে খুবেই ধুনীয়া লাগে কাপোৰযোৰ। এইখন মেখেলা হয় কাপোৰযোৰৰ। এয়া চাওকচোন ফুলটো চাওক। আৰু এইখন চাদৰখন, এয়া চাওক চাদৰখনৰ মাজতো এনেকৈ বুটা বাচি দিছে। এয়া চাওক এই কাপোৰযোৰো পিন্ধিলে খুব ধুনীয়া লাগে। আৰু মই এতিয়া আন এযোৰ কাপোৰ দেখাওঁ। এযোৰ চিম্পুল বোৱা কাপোৰ। ইয়াৰ মাজত এনেকৈ বুটা বাচি দিছে। এয়া চাওক এই কাপোৰযোৰৰ কালাৰ আৰু ফুলৰ কম্বিনেশ্যনো কিন্তু খুব ধুনীয়া লাগে। এয়া চাওক কাপোৰযোৰ খুব উজ্জ্বল কৰে পিন্ধিলে। এখন চাদৰ হয় কাপোৰযোৰৰ। এয়া ভাল লাগিলে আপোনালোকে ইয়াৰো এটা স্ক্ৰীনশ্বট ৰাখি থ'ব পাৰে, পিছত আপোনালোকৰ সুবিধা হ'ব। এয়া চাওক। আৰু শেষত মোৰ আজিয়ে ভিডিঅ'টো চাই কেনে লাগিলে জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে পুনৰ অন্য এটা ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ।